গাইজ কি খবৰ আজি আহিলোঁ আমি দিল্লী ইণ্ডিয়া গেট ফুৰিবলৈ তো এয়া মোৰ লগৰ স্বাবিন ডেকা হেল্ল' গাইজ তো এইটো মোৰ স্বাবিন UPSC ডিউটি কৰে আৰু মই এয়া ইণ্ডিয়া গেটত ভাল লাগিছে মানুহ ভিৰ হৈছে বৰষুণত তিতিলোঁ তাৰপিছত বৰষুণত তিতিলোঁ কাৰণে মানে ইয়াতে ইয়াৰ ৰুমত আহি ড্ৰেছ চেঞ্জ কৰি মানুহ ভিৰ আছে ভিৰ হৈছে স্বাবিনে বোলে DSLR ফটো মাৰে এই পোৱালিটোৱে আহি পিনে আমাক দেখাইছে আৰু এনেকৈ হেৰি মাৰিম বুলি মানুহ বহুত ভিৰ হৈছে ভাল মানে আজি বতৰ ভাল কাৰণে মানুহ হয় তথাপিও আজি মানে অলপ বেছিকৈ হৈছে টাইপৰ মানুহ মজা বঢ়িয়া দৃশ্য আৰু এটা ধুনীয়া মানে যেতিয়া নেকি বৰষুণ দিয়ে আৰু দিল্লীত বৰষুণ দিয়া মানে কিমান এটা ভাল ধুনীয়া পৰিৱেশ সেইটো কৈ মানে মনৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে মানে বহুত ভাল লাগিছে তো এই আৰু এইটো আমাৰ স্বাবিন গোটেইটো হিৰ' হৈ আহিছে স্বাবিন মেইন মানুহ বোলে আমাৰ UPSC ভৱনৰ তো মানুহবোৰ খুব মানে বহুত সাজি কাজি আহিছে আৰু তো এয়া এইটো এখনো পাৰ্ক আছে ধুনীয়া পাৰ্কত ল'ৰা ছোৱালী আইতা ককা দেউতা ভাই ভনী চব আহিছে আৰু এতিয়া মানে আণ্ডাৰগ্ৰাউণ্ড হয় তাতে মানে ইয়াৰ পৰা যাওঁ তাত আমি DSLR ফটো মাৰিম স্বাবিনো মাৰিব ময়ো মাৰিম তাৰপিছত আৰু এতিয়া ভাল লাগিছে মানে খুব বেছি ভাল লাগিছে আজি মোৰ উইকলি অফ আছিল তাৰ কাৰণে আহিছোঁ এতিয়া সেইকাৰণে নহয় এটা ধুনীয়া পৰিৱেশ আৰু মিচিকীয়া হাঁহিৰ মাজত স্বাবিন ডেকা আৰু ফটো মাৰিলোঁ এই খুৰাজনৰ লগত ফটো মাৰিলোঁ একপিত 10 টকা 20 টকা গৈছিলে 10 টকা ল'লোঁ আৰু এটা ধুনীয়া পৰিৱেশ এয়া চব হয় খালোঁ স্বাবিন 50 টকা লৈছে এটাত তো এটা আমাৰ দুটা ল'লে খাই কৰিব নোৱাৰিম গতিকে এটাকে দুভাগ কৰি খাইছোঁ আমি দুটা